বছৰ বছৰ ধৰি চতিয়াৰ বকৰাপট্টা ২ নং আদাভেটি সংযোগী দলঙে ৰাজ্যক খুৱাইছে জলাকলা। বৰ্তমান সময়ত চৰকাৰে যাতায়াতৰ পথ সুচল কৰাৰ শ্লোগান আওৰাই আছে যদিও এইখন অসমতে বহু অঞ্চলত যাতায়াতৰ বাবে দমৰ যাতনা ভুগি আছে সাধাৰণ ৰাইজৰ লগতে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী। চতিয়াৰ বকৰাপট্টা ২ নং আদাভেটি সংযোগী এখন দলঙে বছৰৰ পাছত বছৰ ধৰি ৰাইজক খুৱাই আহিছে জলাকলা। বিশ্বনাথ বিধানসভা সমষ্টিৰ চতিয়া উন্নয়ন খণ্ডৰ ১ নং চতিয়া গাঁও পঞ্চায়ত অন্তৰ্গত ২ নং আদাভেটিৰ গড়েহাটী খুঁটিৰ ওপৰত থকা দলংখন অতি গুৰুত্বপূৰ্ণ দলং। বৃহত্তৰ অঞ্চলটোৰ কেইবাখন গাঁৱৰ ৰাইজ আৰু স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ বাবে স্থানীয় ৰাইজে নিজেই বাঁহৰে মেৰামতি কৰিছে দলংখন। কিন্তু বৰ্তমান দলংখনত কাঠৰ পৰিৱৰ্তে দলংখনৰ ওপৰত পেলাই থোৱা হৈছে বাঁহ। বিপদজনকভাৱে দলংখনৰ ওপৰেদি পাৰ হৈ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হৈছে। অঞ্চলটোৰ স্থানীয় ৰাইজে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু চৰকাৰলৈ কাটৰ প্ৰাৰ্থনা জনাইছে দলংখন অতি সোনকালে নিৰ্মাণ কৰি দিয়ক। এতিয়া প্ৰশ্ন হৈছে, উন্নয়নৰ ঢাক ঢোল বজাই ফুৰা ৰাজ্য চৰকাৰে বকৰাপট্টা আৰু ২ নং আদাভেটি ৰাইজৰ আৰু ছাত্ৰ ছাত্ৰীৰ জলাকলাৰ কথা বুজি পাবনে? সেয়া হ'ব আগন্তুক সময়ত লক্ষণীয় বিষয়।